everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰ চেনেলৰ এটা নতুন ভিডিঅলৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ মই মাছেৰে আৰু এটা ধুনীয়া ৰেচিপি লৈ আহিছো যেটো মই সৰিয়হেৰে বনাইছো আৰু মোৰ ধৰণেৰে নতুনকৈ কিবা এটা সংযোজন কৰিবলৈ চেষ্টা কৰিছো গতিকে ভিডিঅটো চাবচোন চাই কেনে পালে মোক জনাব লগতে খাই পেলাই জনাব যে আপোনালোকৰ কেনে লাগিল গতিকে আহকচোন আমি ভিডিঅটো ষ্টাৰ্ট কৰো লগতে মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব গতিকে বলক আৰম্ভ কৰো কেডুখৰমান ফ্ৰেছ মাছ লৈছো এনেকৈ আৰু ইয়াতে লৈছো মই 10-12টা এলমন্ড বাকলি গুচাই ইয়াতে লৈছো সোৱাদ অনুসৰি নিমখ আৰু লৈছো ইয়াতে 50 গ্ৰাম বগা সৰিয়হ এনেকৈ ভিজাই ৰাখিছো আৰু ইয়াতে লৈছো মই হালধি ইয়াৰে মই অকণমানহে ব্যৱহাৰ কৰিম ইয়াতে লৈছো এয়া ডাঙৰ চামুচেৰে 3 চামুচ মিঠাতেল দুটা বিলাহী এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছো ডাঙৰকৈ এটা পিয়াজ এনেকৈ ডাঙৰকৈ কাটি লৈছো আৰু দুটা পিয়াজ এনেকৈ মিহিকৈ স্লাইস কৰি লৈছো এনেদৰে আৰু ইয়াতে লৈছো মই 1 চামুচ কাশ্মীৰী লাল পাউডাৰ কালাৰৰ কাৰণে 1 চামুচ ধনিয়া গুৰি লৈছো এয়া আৰু 1 চামুচ লৈছো জিৰা গুৰি এয়া আৰু ইয়াতে লৈছো মই 1 চামুচ গোটা জিৰা এনেকৈ লৈ লৈছো ইয়াতে লৈছো মই কেইটামান কিসমিস আৰু ইয়াতে 10-12 ফুটা গোটা নহৰু আদা আৰু দুটা জলকীয়া লৈছো ইফালে মই এখন তেৱা গৰম কৰি লৈছো ইয়াতে দিছো মই সৰু চামুচেৰে 1 চামুচ মিঠাতেল আৰু 1 চামুচ দি দিছো দি মই এতিয়া স্লাইস কৰি থোৱা পিয়াজখিনি ভাজি লম গেছটো মই মিডিয়াম কৰি লৈছো এয়া এনেকৈ মই পিয়াজখিনি দে যোৱালৈকে ভাজিম মানে অলপ কাৰাকে ভাজিম এয়া এনেকৈ ভাজি থাকিম তেলটো কমাই ল'ব তেলটো বেছিকৈ ললে নহলে আমাৰ এনেকৈ ডিপ ফ্ৰাই নহব এতিয়া মই কেৰাহী গৰম কৰি লৈ ইয়াতে তেল দি মাছখিনি ফ্ৰাই কৰি লৈছো এয়া এতিয়া মই ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'ম অলপ কাৰাকৈ ফ্ৰাই কৰিম গেছটো মিডিয়াম কৰি লৈছো এনেকৈ ধুনীয়াকৈ মাছখিনি মই ফ্ৰাই কৰি লৈছো এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া কাঢ়ি লৈছো এটা বাউলত এনেকৈ গোটেইখিনি মাছ ধুনীয়াকৈ কাঢ়ি লৈছো আপোনালোকে অকমান লাইট যদি ভাল পায় লাইটকৈ ফ্ৰাই কৰিব কোনো কথা নাই কিন্তু অলপ ডিপকৈ ফ্ৰাই কৰিলে বেছি টেষ্টি হয় এতিয়া মই সেই তেলখিনিতে গোটা জিৰাখিনি দি দিলো আৰু অলপ ফুটিবলৈ দিছো আৰু অলপ ব্ৰাউন হ'বলৈ কাৰণে দিছো গেছটো মিডিয়াম কৰিয়ে ৰাখিছো এয়া চাওক আমাৰ জিৰাখিনি ব্ৰাউন হৈ গ'ল এতিয়া মই যেটো পিয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছিলো হেতু মই পেষ্ট বনাই লৈছিলো সেইখিনি দি দিলো আদা নহৰু জলকীয়াখিনিও পেষ্ট কৰি লৈছিলো সেইখিনিও দি দিলো দি গেছটো মিডিয়াম কৰি লৈ ভাজিছো এসব তেল বিৰিঙি আহিছে ভাজা হৈ গৈছে এতিয়া মই ইয়াতে যেটো বিলাহী মই ডাঙৰ ডাঙৰকৈ কাটি লৈছিলো সেইখিনি মই পেষ্ট বনাই লৈছো এই পেষ্টখিনি মই ইয়াতে দি দিছো দি আকৌ ধুনীয়াকৈ ভাজি লম যাতে বিলাহীৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায় এয়া চাওক ধুনীয়াকৈ ভাজি লৈছো গেছটো মিডিয়াম কৰিয়ে ৰাখিছো এনেকৈ ধুনীয়াকৈ ভাজি ললো এয়া চাওক আমাৰ বিলাহী পিয়াজ আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল কাখেৰে তেল বিৰিঙি আহিছে এয়া এনেকৈ ভাজি ললো আৰু ইয়াতে মই এতিয়া দিম সৰিয়হ আৰু এলমন্ডখিনি মই মিক্সিত পেষ্ট বনাই লৈছিলো সেইখিনি ইয়াতে মই দি দিছো আপোনালোকে কাজু থাকিলে কাজুও দিব পাৰে আৰু বাটিটো আউখালি পানীকণো দি দিছো ইয়াতে এতিয়া আকৌ হাতাৰে লৰাই লৈছো ধুনীয়াকৈ সৰিয়হখিনি পেষ্ট কৰি লগে লগে দিব মানে বনোৱাৰ বহুত সময় আগতে পেষ্ট কৰি নথব নহলে সৰিয়হ তিতা হৈ যায় সেইবাবে এয়া সৰিয়হ আৰু এলমন্ডৰ পেষ্টখিনি ধুনীয়াকৈ লৰাই লৈছো এতিয়া মই গেছটো অকণমান সিম কৰি লৈ ধুনীয়াকৈ ভাজি থাকিম আৰু ইয়াতে দি লৈছো সোৱাদ অনুসৰি নিমখ তাৰপিছতে মই ইয়াতে ব্যৱহাৰ কৰিম হালধি নামমাত্ৰ অকণমান দিছো এয়া আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম জিৰা গুৰি আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম ধনিয়া গুৰি এয়া ধনিয়া গুৰিখিনি দি লৈছো আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম কাশ্মীৰী লাল পাউডাৰ যেটো কালাৰৰ কাৰণে এয়া কাশ্মীৰী লাল পাউডাৰখিনিও দি দিলো আৰু অকণমান দিছো দি মই ধুনীয়াকৈ হাতাৰে আকৌ ভাজি লম এয়া ধুনীয়াকৈ ভাজি লৈছো গেছটো এতিয়া মিডিয়াম কৰি লৈছো
চাওক ধুনীয়াকৈ ফ্ৰাই কৰিম যাতে সৰিয়হখিনি ভালকৈ ভাজা যায় এয়া চাওক আমাৰ সৰিয়হখিনি ধুনীয়াকৈ ভাজা হৈ গ'ল এয়া কি ধুনীয়া হৈছে চাওক তলত লাগিও ধৰা নাই পনীয়াও হৈ থকা নাই এয়া ইয়াতে মই ব্যৱহাৰ কৰিম কুহুমীয়া গৰম পানী এনেকৈ মই ডাঙৰ কাপেৰে 2 কাপ কুহুমীয়া গৰম পানী দিছোঁ আৰু এতিয়া উতলিবলৈ দিম আৰু গেছটো মিডিয়াম কৰি দিম এয়া এনেকৈ ভাঙি দিছোঁ হাতেৰে গোটাগুটিখিনি যাতে ধুনীয়াকৈ ভাগি যায় এতিয়া মই ধুনীয়াকৈ তাক উতলিবলৈ দিম আৰু ইয়াতে উতলি অহাৰ লগে লগে মই অথনি লৈ লোৱা কিচমিচ কেইটা ব্যৱহাৰ কৰিছোঁ এনেকৈ কিচমিচ কেইটা দি আকৌ লৰাই লৈছোঁ মই উতলি থাকোঁতে কিচমিচ কেইটা দিছোঁ যাতে নমোৱা সময়লৈ ধুনীয়াকৈ কিচমিচ কেইটা ফুলি যায় সেইবাবে এয়া চাওক আমি ধুনীয়াকৈ লৰাই ল'লোঁ গ্ৰেভিটো বেছি পনীয়া কৰি নাৰাখিব ইয়াতে মই দিছোঁ চেনি অথনি চেনি দেখুওৱা নহ'লে আপোনালোকে চেনি দিবই আৰু ইয়াতে মই ব্যৱহাৰ কৰিছোঁ অথনি ভাজি লোৱা পিঁয়াজখিনি এয়া চাওক পিঁয়াজখিনি আমাৰ ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছিলে এতিয়া মই ইয়াতে দি দিছোঁ আৰু অলপ গাৰ্নিচিঙৰ বাবে পিছত দিবলৈ থৈ দিছোঁ এয়া পিঁয়াজখিনি দি ধুনীয়াকৈ আকৌ লৰাই লৈছোঁ গেছটো মিডিয়াম কৰিয়ে ৰাখিছোঁ এয়া চাওক আমাৰ গ্ৰেভিটো অলপ ঠিক হৈ আহিছে ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম অথনি ভাজি লোৱা মাছখিনি এয়া মই মাছখিনি দি দিছোঁ এনেকৈ মাছখিনি দি বেছি সময় নলৰাও অলপ লৰাই নমাই দিম যাতে মাছখিনি বেছিকৈ ফুলি নাযায় মানে কোমল হৈ নাযায় সেইবাবে এতিয়া মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু 3-4 মিনিটমান উতলিবলৈ দিম যাতে গ্ৰেভিটো অলপ ঠিক হৈ আহে তেতিয়াহে খাবলৈ টেষ্টি হ'ব এয়া আমাৰ 3-4 মিনিটমান উতলাই লৈছোঁ এনেকৈ গেছটো মিডিয়াম কৰিয়ে ৰাখিছোঁ এয়া এনেকৈ এতিয়া মই নমাই দিম এয়া আমাৰ আজিৰ শ্বাহী ফিছ চৰচো ৰেডি হৈ গ'ল এনেকৈ বনাই চাবচোন বৰ টেষ্টি হয় খাবলৈ